বঙাইগাঁও জিলাৰ মানিকপুৰৰ চেণ্ট্ৰেল বেংকৰ শাখাত হুলস্থুল। মানিকপুৰ চেণ্ট্ৰেল বেংকৰ এছিষ্টেণ্ট মেনেজাৰ অভিনৱ সিঙে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল। আই এম চৰি, मैं अच्छा काम करूँगा। মই আছো এতিয়া মানিকপুৰ স্থিত চেণ্ট্ৰেল বেংকৰ শাখাত আৰু ইয়াত আচলতে ৰাইজৰ বহুদিনীয়া অভিযোগ যে ইয়াৰ যিজন ফিল্ড অফিচাৰ আছে অনা অসমীয়া ব্যক্তি এজন, তেখেতে আমাৰ অসমৰ যিবিলাক কাষ্টমাৰ আছে আমাৰ স্থানীয়, তেওঁলোকে বহুদিন ধৰি বেয়া ব্যৱহাৰ কৰে, বেয়া শব্দ ব্যৱহাৰ কৰে, লগতে কামবিলাক সময়ত কৰি নিদিয়ে। গতিকে আজি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে মানিকপুৰ চেণ্ট্ৰেল বেংকৰ শাখাত। মোৰ লগত আছে এজন ভুক্তভোগী কাষ্টমাৰ। কি কয় আপুনি? কি ক'ব বিচাৰিছোঁ যে মানে আজি 9 মাহ আগতে ডেথ চাৰ্টিফিকেট এপ্লাই কৰি মানে দিছিলোঁ, ডেথ হৈছিল পেঞ্চনৰ কাৰণে। তাৰপিছত 9 মাহ পিছত মই দিছিলোঁ, 9 মাহ নহয় এই আৰু খুব মানে এই 9 মাহ পিছতহে এপ্লাই কৰিছে। আগত যিটো মেনেজাৰ আছিল তেওঁ মানে দিয়া নাছিল, এতিয়া মই দিছোঁ, এতিয়াহে কৰিছে। এমাহ হ'ল এপ্লাই কৰা, আৰু 9 মাহ আগতে মোৰ কৰাই নাছিল। 9 মাহ ধৰি আপোনাৰ পেণ্ডিং হৈ আছিলে, এতিয়া হৈছে নে নাই? এতিয়া হৈছে। কিন্তু আচলতে এখেতৰ 9 মাহ ধৰি ডেথ চাৰ্টিফিকেট পোৱা নাছিলে, এয়া নিশ্চয় খুব বেয়া কাম বা জড়িত কাম। আমি যাব চেষ্টা কৰিম যিজন আছে, যিজন বিষয়ৰ বিৰুদ্ধে অভিযোগ উঠিছে। एक मिनट मैडम, आपके अगेंस्ट में कंप्लेन हुआ है कि आप लोकल पब्लिक का मिसबिहेव करते हैं, तो क्या बताना चाहते हैं? आप लोग जाइए तो बाहर, आप जाइए ना, बाहर जाइए, काइंडली आप कुछ बोलिए। ये सब करने का जरूरत नहीं। তেখেতে পলাই আছে আমাৰ পৰা, তেখেতে ৰাইজৰ ফালৰ পৰা পলাব চেষ্টা কৰিছে। কাৰণ ৰাইজৰ বিৰুদ্ধে বহুত কমপ্লেইন আছে, ৰাইজে তেখেতৰ বিৰুদ্ধে বহুত কমপ্লেইন কৰিছে। তেখেতে আচলতে মেনেজাৰে কিবা লুকুৱাব সেইটো চেষ্টা কৰিছে। গতিকে ৰাইজে ইয়াৰ পৰা স্পষ্ট যে কিবা এটা খেলি মেলি আছে, খেলি মেলি আছে। ৰাইজে কি কৰে সম্পৰ্কত আমাৰ লগত এই চেণ্ট্ৰেল বেংকটোত বিগত সময়ছোৱাৰ পৰা মানুহখিনিক এনেকৈ মানসিকভাৱে হাৰাশাস্তি দি আছে। কোনো ব্যৱহাৰ নাজানে, কেৱল মানে বয়সস্থ নাই, ডাঙৰ মানুহ নাই, সৰু খালি যায়ে মানুহখিনিক ইমান মানে মানসিকভাৱে এওঁলোকে হেৰি কৰি আছে। গতিকে আজি আমাৰ উপায়ুক্ত মহোদয় ইয়াৰ বিৰুদ্ধে আজি ব্যৱস্থা কৰিছে, আৰু বিগত সময়ছোৱাত আমি মানিকপুৰবাসী একত্ৰিত হৈ এওঁলোকৰ বিৰুদ্ধে, অনা অসমীয়াৰ বিৰুদ্ধে যি ৰকমে এনেকুৱা কৰিছে তীব্ৰতা আন্দোলন কৰিব লাগে। চাওক, আজি মানিকপুৰ চেণ্ট্ৰেল বেংকত এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ অভিনৱ সিং নামৰ মানুহজন, তেখেতৰ ঘৰ বিহাৰত বুলি শুনিছো। বিহাৰত হওক, তেখেতে আপোনাৰ হিন্দী ভাষাই হওক, আমাৰ ক'বলগীয়া নাই, কাৰণ বিহাৰৰ পৰা অহাৰ লগে লগে হয়তো তেখেতে অসমীয়া নাজানিব পাৰে, কিন্তু মানুহক ভাল ব্যৱহাৰ কৰক। বেংকত সাধাৰণতে একদম গাঁৱৰ সজা মানুহবিলাক আহে, যিসকলে পেঞ্চন পায়, মাষ্টাৰ চাকৰি কৰি আছে, তাৰ ঘৈণীয়েক, ধৰি লওক কাৰোবাৰ হাজবেণ্ড ঢুকাইছে, তাৰ ঘৈণীয়েকে পেঞ্চন ল'ব আহিছে, তেনে ক্ষেত্ৰত যদি এনেকুৱা মিছব্যৱহাৰ কৰে, বেয়া ব্যৱহাৰ কৰে, খুব দুখ লগা কাৰণ। আৰু অসমীয়া মানুহ আমি সদায় আলহীক আপ্যায়ন কৰোঁ, আলহীক সন্মান কৰোঁ, অতিথিক সন্মান কৰোঁ। গতিকে এই সন্মানে কেতিয়াও মানে লাই পাব নালাগে। আৰু এই যে মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰজন অভিনৱ সিং, এখেতে আচলতে মেনাৰো নাজানে, কি ঘৰৰ পৰা আহিছে নাজানো। তেখেতে ইয়াতে কাষ্টমাৰ যেতিয়া আহে, বেংক এটাৰ কাষ্টমাৰ বিলাক হৈছে একদম লক্ষীয়ে যদি হয়, তেখেতক এনেকুৱা বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। আজি ডিচি ছাৰ আহিছিল, আজি এছিষ্টেণ্ট আপোনাৰ ৰিজনেল মেনেজাৰো আহিছে, কিয় আহিব লগা হৈছে? গতিকে এনেকুৱা কাল্পিত মানুহ অভিনৱ সিং নামৰ এই হেৰিজন, আমি ক'ব বিচাৰো যে অসমত আহিলে আমি সদায় কওঁ অসমীয়া ভাষা শিকি আহক, যদি অসমীয়া ভাষা নিশিকেও এটলিষ্ট হিন্দীত হ'লেও ভাল ব্যৱহাৰ কৰে। চাওক, আমাৰ হাত আছে, হাত উঠোৱা নাই, হাত উঠালে কিন্তু বেয়া হ'ব। আমি বুজি পাওঁ যে এটা চৰকাৰী কাৰ্যালয়, তাত আমি কাকো অসুবিধা দিব নালাগে, কিন্তু আমাক বাধ্য নকৰাব। শুনিছো আজি কিবা মেনেজাৰৰ তেখেতে শাৰীৰিকভাৱে অপদস্থ কৰিছে, কথাটো হয়। আজি মেনেজাৰ হৈছে একদম ভাল মানুহ, আমি যিমান দূৰ পাইছো জনজাতি মানুহ এজন, বড়ো মানুহ নেকি তেনেকুৱা। তেখেতক কিবা কওঁতে মেনেজাৰক মানে গলত ধৰি এনেকে দাঙি দিলে। এয়া আচলতে বোধহয় ইয়াক মানে তেজপুৰত চিকিৎসা কৰিব লাগিব, ইয়াৰ বোধহয় মানসিক বিকৃতি আছে ইয়াত। सेंट्रल बैंक की तरफ से हम आया है नोटिस से, ये नया बैंक में ज्वाइन किया है इसको बैंक का अभी भी पोस्टिंग हुआ है, और ये दूसरा कास्ट से आया है। यहाँ असम में सेट होने में थोड़ा टाइम लगेगा, तो हम इधर जो हुआ है हम भी एक्सेप्ट करते हैं कि ऐसा नहीं होना चाहिए। कस्टमर इज गॉट टाइम यहाँ मणिपुर में ऐसा हुआ है, बिकॉज क्योंकि यहाँ पर असम है, नॉर्थ ईस्ट है, वो दूसरा देश से आया है, थोड़ा एडजस्ट होने में थोड़ा गड़बड़ हो गया होगा।
लेकिन हमारा स्टाफ बहुत अच्छा है एंड आपको वादा करते हैं आगे ये ऐसा कभी व्यवहार नहीं करेगा एंड आप ये विषय जो है हम हायर ऑफिस को इन्फॉर्म करेंगे और स्टाफ को भी बोलेंगे। हम स्टाफ को ये समझाएंगे सभी लोगों को कि कस्टमर के साथ भगवान के रूप से सबको सर्विस देना है। आगे से अगर आपको कोई कुछ भी होगा हम इसके ऊपर एक्शन लेंगे। अभी तुरंत जो है इनको हमारा उसमें लेके जाएंगे, उसको समझाएंगे। आप सब भगवान है, जो भी हुआ आप सबको हम क्षमा प्रार्थना करते हैं। आगे से ऐसे नहीं होगा। आसलते अभिनव सिंह मात्र एक उदाहरणহে অকল সেন্ট্ৰেল বেংকতেই নহয় বা মানিকপুৰ শাখাতেই নহয়। যদিওবা বেংকিং এক মানৱ সেৱা তথাপিও বহুতো বেংকৰ বা বহুতো শাখাৰ একাংশ কৰ্মচাৰীয়ে ৰাইজক অজ্ঞানী বা মূৰ্খ বুলি ভাবি যি বেয়া ব্যৱহাৰ কৰে ইয়াত নাকি লগাব কোনে। যদিওবা অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল অভিনৱ সিং বা সেন্ট্ৰেল বেংকৰ ৰিজনেল মেনেজাৰে, কিন্তু সঁচাকৈ এক লজ্জাজনক তথা চিন্তনীয় বিষয়। মানিকপুৰৰ পৰা ভৱেশ ৰাজনীশৰ সহযোগত উদয়ন নাথৰ প্ৰতিবেদন, আসাম টাইম 6।